নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে সাহিত্যৰ সংজ্ঞা। অৰ্থাৎ আজি আমি যিটো বিষয় আলোচনা কৰিম তাত সাহিত্য মানে কি বা সাহিত্য কাক কয় এই সম্পৰ্কে আমি আলোচনা কৰিবলৈ লৈছোঁ। আৰু যিটো বিষয় আমি উল্লেখ কৰিছোঁ সেই বিষয়টো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ যি বাধ্যতামূলক অসমীয়া পাঠ তাতো এই বিষয়টো অন্তৰ্ভুক্ত আছে। অৰ্থাৎ সাহিত্যৰ সংজ্ঞা সম্পৰ্কে তাত এটা পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেই দিশৰ পৰাও এই পাঠটোৰ বিশেষ গুৰুত্ব আছে। আনহাতে আমি যদি চাওঁ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰা আমাৰ স্নাতকোত্তৰ পৰ্যায়লৈকে সাহিত্যৰ সংজ্ঞা বা সাহিত্য সম্পৰ্কে আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহে বা আমি পাঠ পঢ়িব লগা হয়। অৰ্থাৎ সাহিত্য কাক বোলে, সাহিত্য মানে কি, সাহিত্য মানে কি বা সাহিত্য কাক কয় আমি জনাৰ আগতে আমি এটা কথা সকলোৱে জানো যে আমাৰ ব্যক্তিৰ জীৱনত প্ৰতিটো মুহূৰ্তত ঠিক নহয়, কিন্তু কোনোবা নহয় কোনোবা এটা মুহূৰ্তত মানুহৰ সাহিত্যৰ সৈতে সংস্পৰ্শ বা সাহিত্যৰ সংস্পৰ্শত আহে। বিশেষকৈ আমি যদি চোৱা যায় আমি সৰুতে সাধু কথা বা গীত মাত আমি বিভিন্ন গল্প কবিতা ইত্যাদি আমি পঢ়োঁ বা আমি পঢ়িছিলোঁ বা ক'ৰবাত শুনিবলৈ পাইছিলোঁ। গতিকে আমাৰ জীৱনত সাহিত্যই কি হয় কোনোবা নহয় কোনোবা এটা অংশত আমাক চুই গৈছিলে বা চুই আছিল বা এতিয়াও আমি সাহিত্যৰ সৈতে সম্পৰ্ক আছে। গতিকে সাহিত্য কাক বোলে এই সম্পৰ্কে কিছু ধুঁৱলি এটা অৱস্থা আছে, কাৰণ পণ্ডিতসকলে বিভিন্ন সময়ত বিভিন্ন সংজ্ঞা তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। সাহিত্য কাক বোলে বা সাহিত্য মানে কি আমাৰ তাত বিভিন্ন পণ্ডিতসকলে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে। আৰু সেই সংজ্ঞাবিলাক চোৱা যায় যদি আমি এটা কথা স্পষ্টকৈ বুজি পাম যে তেওঁলোকে প্ৰত্যেকে আৱেগ অনুভূতিক অধিক গুৰুত্ব দিছে। অৰ্থাৎ আৱেগ অনুভূতিক যদি নান্দনিক ৰূপত প্ৰকাশ কৰিছে তাকেই সাহিত্য বুলি কৈছে। গতিকে সাহিত্যনো কাক কয় সেই জটিল অৱস্থাখিনিৰ পৰা আমি এই সংজ্ঞাখিনি যদি লক্ষ্য কৰোঁ তেতিয়া কিছু স্পষ্টতা পাম। আমি একেবাৰে সহজভাৱে বুজি পাওঁ যে সাহিত্য বুলিলে কিছুমান আমি কিতাপক বুজি পাওঁ, কিন্তু কিতাপ মাত্ৰেই সাহিত্য নহয়। অৰ্থাৎ আমি নেওতা কিতাপ বা পঞ্জিকাখন বা আমি যন্ত্ৰ পাতি কিনোতে তাৰ লগত যিখন নিৰ্দেশিকা পুথি দিয়ে সেইখন কেতিয়াও সাহিত্য নহয় বা সাহিত্য হ'ব নোৱাৰে। গতিকে আমি বুজি পালোঁ যে কিতাপ মাত্ৰে সাহিত্য নহয়, অৰ্থাৎ যিবিলাক ৰচনাই মানুহৰ আৱেগ অনুভূতি প্ৰকাশ কৰে সেই তাকে সাহিত্য বুলি কোৱা হয়। কিন্তু আৱেগ অনুভূতি প্ৰকাশ কৰিলে সেয়া সাহিত্য হ'ব নোৱাৰে, কিয়নো কোনোবাই যদি পথেদি গৈ থাকোঁতে হঠাৎ উজুতি খাই পৰে আৰু তেওঁ যদি আয়ু বুলি চিঞৰে তেতিয়াহ'লে সেইটো সাহিত্য নহয়। গতিকে সাহিত্য হ'বলৈ কিছুমান আৱেগ অনুভূতি প্ৰকাশখিনিক এটা কলাসুলভভাৱে প্ৰকাশ কৰিব লাগিব, আৰু সেই প্ৰকাশ কৰাতে কিছুমান বিশেষ নীতি নিয়ম আছে, আৰু সেই নীতি নিয়মখিনি প্ৰত্যেক লেখকৰ ৰচনাত সুকীয়া সুকীয়া ধৰণে প্ৰকাশ পায়। সেইকাৰণে মহেন্দ্ৰ বৰাই কৈছে যে তেখেতে ক'বলৈ চেষ্টা কৰিছে যে লেখিলেই সাহিত্য নহয়, ঠিক যিদৰে আঁকিলেই ছবি নহয়, গুণগুণালেই গান নহয়, অথবা কঁকালটো ভাঙিলেই নাচ নহয়। অথচ আজিলৈকে কোনেও সলসলীয়াকৈ ক'ব পৰা নাই কেনেকুৱা ধৰণৰ লেখাক সাহিত্য বুলি কয়। অৰ্থাৎ তেখেতে ঠিকে কৈছে যে লেখিলেই সাহিত্য নহয়, অৰ্থাৎ কিবা এটা যদি লিখি দিয়া যায় সেইটো সাহিত্য বুলি আমি নকওঁ বা ক'ব পৰা নাযায়, বা কিবা এটা আঁকি দিলে আমি ছবি নহয়, বা গুণগুণালে গান নহয়, অথবা কঁকালটো ভাঙিলে নাচ নহয়। ঠিক তেনেদৰে আমি নহয়তো যিদৰে কৈছোঁ, কিন্তু কোনবিলাক হয় আমি আজিলৈকে স্পষ্টকৈ ক'ব পৰা নাই, বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত। অৰ্থাৎ সাহিত্য কাক বোলে আমি পোনপটীয়াকৈ একেষাৰতে কৈ দিব নোৱাৰোঁ যে এনেকুৱা ৰচনাবিলাককে সাহিত্য বুলি কোৱা হয়। কিয় ক'ব পৰা নাযায় মই শেষ পৰ্যায়ত কথাখিনি স্পষ্টকৈ কৈ দিম। আমি সংজ্ঞাখিনি প্ৰথমতে চাই লওঁ। ভাৰতৰ যি নন্দনতাত্ত্বিক পণ্ডিত আছে তেখেতসকলে কৈছে যে সাহিত্যস্য ভাৱ সাহিত্যম, অৰ্থাৎ একেই প্ৰতিজন ব্যক্তিৰ কিছুমান নিৰ্দিষ্ট ভাৱ অনুভূতি থাকে। সেই ভাৱ অনুভূতিখিনি যেতিয়া ব্যক্ত কৰে আৰু সেই ব্যক্ত কৰা ভাৱটো যাতে আনজনে গ্ৰহণ কৰিব পাৰে তাকে সাহিত্য বুলি কৈছে। অৰ্থাৎ একেলগে থকা ভাৱটো ব্যক্ত কৰা। অৰ্থাৎ এজন ব্যক্তিয়ে জীৱনত আগবাঢ়ি যাওঁতে তেখেতে বিভিন্ন অনুভৱ অভিজ্ঞতা দুখ সুখ ইত্যাদি লাভ কৰে, আৰু সেই লাভ কৰা ভাৱখিনি তেখেতে যদি লিখিত ৰূপত বা অন্য ধৰণেৰে প্ৰকাশ কৰি কলাসুলভভাৱে প্ৰকাশ কৰে তেতিয়াহ'লে সেইটো সাহিত্য পৰ্যায়লৈ উন্নীত হয় বুলি কৈছে। আকৌ কৈছে যে সাহিত্যং মেলনম, অৰ্থাৎ যি মিলন ঘটায় সেই সাহিত্য। অৰ্থাৎ সাহিত্যই কি কৰে এজন ব্যক্তিৰ ভাৱ অনুভূতিখিনি আন এজনৰ সৈতে মিলন ঘটায় বা সংযোগ সাধন কৰে,
তাকে তেখেতে এই ভাৰতীয় নন্দনতাত্ত্বিকসকলে কি কৈছে যে সাহিত্য বুলি ক'বলৈ চেষ্টা কৰিছে। আনহাতে লিটাৰেচাৰ ইংৰাজী লিটাৰেচাৰ শব্দতে সাহিত্যক বুজায়। ইংৰাজী পণ্ডিতসকলেও তেখেতসকলৰ বিভিন্ন ৰচনাত সাহিত্যৰ সংজ্ঞা বান্ধিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে সাহিত্যক জীৱনৰ অভিব্যক্তি বুলি কৈছে। এন এক্সপ্ৰেশ্যন, অৰ্থাৎ এজন ব্যক্তিয়ে জীৱনত বিভিন্ন অভিজ্ঞতা লাভ কৰে, সেই অভিজ্ঞতাবিলাক তেওঁলোকে যেতিয়া প্ৰকাশ কৰে নিজৰ ৰচনাৰ জৰিয়তে, সেই ৰচনাখিনিকে তেওঁলোকে সাহিত্য বুলি কৈছে। আকৌ তেওঁলোকে কৈছে যে সাহিত্য হ'ল জীৱন ব্যাখ্যা, এ ক্ৰিটিচিজম অফ লাইফ, অৰ্থাৎ জীৱন সমালোচনা, অৰ্থাৎ এজন ব্যক্তিৰ জীৱনত বিভিন্ন অনুভৱ অভিজ্ঞতাখিনি লাভ কৰে আৰু সেই অনুভৱ অভিজ্ঞতাখিনিক নিজস্ব ধৰণেৰে জুকিয়াই যেতিয়া আনৰ জনাবলৈ চেষ্টা কৰে বা সমালোচনা কৰে নিজৰ জীৱনটোক বা আনৰ জীৱনটোক, তাকে সাহিত্য বুলি কয়। অৰ্থাৎ লিটাৰেচাৰ শব্দটোৱে আমাক ইয়াকে বুজাব বিচাৰিছে যে এজন ব্যক্তিৰ জীৱনৰ কাহিনীখিনিক যেতিয়া সজাই পৰাই আনৰ আগত আমি উপস্থাপন কৰোঁ, তাকে সাহিত্য বুলি কোৱা হয়। অসমীয়া প্ৰসিদ্ধ অভিধান হেমকোষতো সাহিত্য শব্দটো সম্পৰ্কে সংজ্ঞা দিবলৈ চেষ্টা কৰিছে বা তেওঁলোকে কাককৈ জনাবলৈ ধাৰণাৰ চেষ্টা কৰিছে আৰু তেওঁলোকে কৈছে যে হিত উপদেশ বা মনক সন্তোষ দিয়া গদ্য বা পদ্য পুথি বা কাব্যাদি, অৰ্থাৎ হিত উপদেশ যিবিলাক পুথিয়ে দিব পাৰে, অৰ্থাৎ এজন ব্যক্তি জীৱনত আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা উৎসাহ দিয়া বা তেওঁৰ জীৱনক সমৃদ্ধ কৰিব পৰা যি কথা থাকে তাকে সাহিত্য বুলি কয়। বা কেতিয়াবা মনক সন্তোষ দিয়া যি গদ্য পুথি বা কবিতা পুথি, সেই কবিতা বা গদ্য পুথিবিলাককো সাহিত্য বুলি ক'ব পৰা যায়। আকৌ অক্সফৰ্ড ইংৰাজী ডিক্সনাৰীখনত কৈছে যে তেখেতসকলে কৈছে এনেবিধ কৰ্ম য'ত কলা, উপন্যাস, নাটক আৰু কবিতাক সামৰি লৈ ৰচনা কৰা হয়, সেইবিলাককে সাহিত্য বুলি কোৱা হয়। আনহাতে যিবিলাক টেকনিকেল বুক বা প্ৰযুক্তিগত বা শিকাৰু বুক বা হাত পুথি বা নিৰ্দেশিকা বা বাতৰি কাকত বা মেগাজিন, এইবিলাকক তেওঁলোকে সাহিত্য শব্দটোৱে সামৰা নাই। অৰ্থাৎ তেওঁলোকে তথ্য প্ৰযুক্তিগত কিতাপবিলাক, বাতৰি কাকত বা আলোচনী, এইবিলাকক তেওঁলোকে সাহিত্য বুলি কোৱা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে বিভিন্ন কলাসন্মত কাৰ্য বা কামক তথা বিশেষকৈ উপন্যাস, নাটক আৰু কবিতাক তেওঁলোকে সাহিত্য বুলি কৈছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য মানে কি, তেখেতে তাৰ সংজ্ঞাটো দিবলৈ চেষ্টা কৰিছে। তেখেতে কৈছে যে ধাতুগত অৰ্থ ধৰিলে সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সি যে কেৱল ভাৱে ভাৱে, ভাষাই ভাষাই মিল তেনে নহয়। মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন। অৰ্থাৎ কি কৈছে তেখেতে যে যিটো ধাতুগত অৰ্থাৎ মূল শব্দ সাহিত্য শব্দটো যদি চোৱা যায় তেতিয়া গম পাওঁ যে কেৱল মিলেই দেখা নাযায় ইয়াত ভাৱ বা ভাষাৰ ক্ষেত্ৰত, ই মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ, দূৰৰ লগত ওচৰৰ মিলন। অৰ্থাৎ সাহিত্যই কি কৰে যে এজন দূৰত থকা ব্যক্তিৰ ভাৱখিনিও আন এঠাইত থকা ব্যক্তিৰ লগত মিলন ঘটায় আৰু মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ। অৰ্থাৎ ৰামায়ণ মহাভাৰত আজিৰ পৰা শ বছৰ আগতে ৰচিত হৈছিল, কিন্তু সেই ৰচনাখিনিৰ যি মূল ব্যক্ত বাণী, সেই বাণীখিনি বৰ্তমান সময়তো প্ৰাসংগিকতাত আছে বা সেই বাণীখিনিও আমাৰ মাজত বিশেষ সময়ত বিশেষ প্ৰভাৱ পেলায় বা আমাৰ সাদৃশ্য দেখা পায়। গতিকে তেখেতে কৈছে যে কেৱল ভাৱ বা ভাষাৰে সাহিত্যই মিলন নঘটায়, ই মানুহৰ লগত মানুহৰ আৰু অতীতৰ লগত বৰ্তমানৰ সম্পৰ্কও সাধন কৰে। অৰ্থাৎ ই সংযোগ সাধন কৰে অতীত আৰু বৰ্তমানৰ লগত ভাৱৰ জৰিয়তে। মহেন্দ্ৰ বৰাই আকৌ ক'বলৈ চেষ্টা কৰিছে যে সাহিত্য বুলি ক'লে আমি সেইবোৰ ৰচনাকে বুজোঁ য'ত বিষয়বস্তু আৰু পৰিৱেশৰ ৰীতিৰ লগত মানৱীয় আগ্ৰহৰ কিবা এটা সম্পৰ্ক আছে। অৰ্থাৎ সেইবোৰ ৰচনাক কৈছে যিবোৰ বিষয়বস্তু আৰু পৰিৱেশৰ ৰীতিৰ লগত মানৱীয় আগ্ৰহৰ কিবা এটা সম্পৰ্ক আছে। অৰ্থাৎ সাধাৰণ মানুহে যিটো বস্তু ভাল পায় বা যিটো বিষয়ত ৰাপ আছে, সেই বিষয়বস্তু পৰিৱেশন কৰি যেতিয়া আমি আনক লেখাৰ জৰিয়তে পৰিৱেশন কৰোঁ, তাকে সাহিত্য বুলি তেখেতে ক'বলৈ চেষ্টা কৰিছে। গতিকে তেখেতে আগ্ৰহ আৰু পৰিৱেশৰ ৰীতি, অৰ্থাৎ তেওঁ কেনেদৰে উপস্থাপন কৰিব আৰু মানুহৰ কি আগ্ৰহ আছে
দুয়োটা দিশ সামৰি লিখিত বা যিখিনি সাহিত্য বা ৰচনা তাকে সাহিত্য বুলি ক'বলৈ চেষ্টা কৰিছে। 7 চনে এষাৰ উল্লেখযোগ্য কথা কৈছে তেওঁৰ সংজ্ঞাটোত যে তাত্ত্বিক পুথিবিলাকে জ্ঞান প্ৰদান কৰে, আনহাতে সাহিত্যই নান্দনিক পৰিতৃপ্তি সঞ্চাৰ কৰে। অৰ্থাৎ যিবিলাক তত্ত্বগত পুথি, গাইড বুক হওক বা অংক কিতাপ হওক বা পঞ্জিকা হওক, সেই তত্ত্ব কিতাপবিলাকে আমাক জ্ঞান প্ৰদান কৰে আৰু সাহিত্যই আমাক নান্দনিক পৰিতৃপ্তি সঞ্চাৰ কৰে বা প্ৰদান কৰে। গতিকে সাহিত্যৰ উদ্দেশ্য কেতিয়াও জ্ঞান দিয়া নহয়, সি মানসিক পৰিতৃপ্তি দিয়া, আৰু যদি তাৰ পৰা কোনোবাই জ্ঞান পায় সেয়া তেওঁ ওপৰঞ্চি বা তেওঁ নিবিচাৰাকৈ পোৱা অন্য এক সম্ভাৰ। মহেন্দ্ৰ বৰাই কৈছে, আকৌ ক'বলৈ চেষ্টা কৰিছে যে সহজকৈ ক'বলৈ হ'লে সত্য আৰু সুন্দৰৰ বোলহনা জীৱন অভিজ্ঞতাৰ প্ৰকাশেই সাহিত্য। অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন অনুভৱ অভিজ্ঞতা লাভ কৰে। সেই অনুভৱ অভিজ্ঞতাবিলাক সুন্দৰ ৰূপত যেতিয়া উপস্থাপন কৰি প্ৰকাশ কৰে জীৱন অভিজ্ঞতাবিলাকক, তাকে সাহিত্য বুলি তেখেতে ক'বলৈ চেষ্টা কৰিছে। গতিকে আমি আলোচনা কৰি গম পালোঁ যে আমাৰ সাহিত্য শব্দটোৱে কি বুজায় বা সাহিত্য মানে কি। আমি গম পাওঁ যে সাহিত্য বুলিলে কিছুমান কিতাপক বুজা যায়, কিন্তু কিতাপ মাত্ৰে সাহিত্য নহয়। অৰ্থাৎ যিবিলাক কিতাপে জ্ঞানৰ পৰিৱৰ্তে মানুহক নান্দনিক অনুভৱ অভিজ্ঞতাখিনি প্ৰদান কৰে আৰু সেই অনুভৱ অভিজ্ঞতাখিনি সাধাৰণ মানুহে সহজভাৱে গ্ৰহণ কৰে, তাকে সাহিত্য বুলি কয়। আৰু সাহিত্য সম্পৰ্কে ভাৰতীয় যি দাৰ্শনিক নন্দন তত্ত্ববিদ আছিল, তেওঁলোকে সাহিত্যস্য ভাৱ সাহিত্যং মেলনম, অৰ্থাৎ যি মিলন ঘটায়, যি ভাৱ ব্যক্ত কৰে, তাকে সাহিত্য বুলি কৈছে। ইংৰাজ পণ্ডিতসকলে জীৱনৰ অভিব্যক্তি বা জীৱনৰ সমালোচনা বুলি কৈছে। হেমকোষ অভিধানটো হিত উপদেশ বা মনক সন্তোষ দিয়া গদ্য বা কবিতা পুথি বুলি কৈছে। অক্সফৰ্ড ডিক্সনাৰীটো কৈছে যে এনে এবিধ কলা বা কৰ্ম য'ত নাটক, উপন্যাস আৰু কবিতাৰ জৰিয়তে নিজৰ অনুভৱ প্ৰকাশ কৰে, সেইবিলাককে সাহিত্য বুলি কোৱা হৈছে। গতিকে আমি এই গোটেই বস্তুবিলাক যদি লক্ষ্য কৰোঁ, গোটেই সংজ্ঞাবিলাক লক্ষ্য কৰোঁ, তেতিয়া এটা কথা বুজি পাম যে ব্যক্তিৰ অনুভৱ অভিজ্ঞতাখিনি প্ৰকাশ কৰি অন্য মানুহে সেই অনুভৱ অভিজ্ঞতাখিনি যেতিয়া গ্ৰহণ কৰে, তাকে সাহিত্য বুলি কোৱা হয়। কিন্তু আমাৰ ইয়াতো কিছুমান অক্সফৰ্ড ডিক্সনাৰীত যিটো দিছে যে টেকনিকেল বুক বা নিউজ পেপাৰ মেগাজিন, এইবিলাক সাহিত্য নহয় বুলি কোৱা হৈছে বা নহয় বুলি মনা হয়, কাৰণ নিউজ পেপাৰখনে, বাতৰি কাকতখনে খবৰ খাতিহে প্ৰদান কৰে। কিন্তু তাতো বৰ্তমান আমাৰ বিভিন্ন সাহিত্য পৃষ্ঠা থাকে। আৰু আনহাতে টেকনিকেল বুক, অৰ্থাৎ আমাৰ যিটো কল্পবিজ্ঞান সাহিত্য, ভ্ৰমণ সাহিত্য ইত্যাদি সৃষ্টি হৈছে, অন্যান্য কিছুমান শাখাৰ জৰিয়তে সাহিত্য কিছুমান ভাগ কৰিছে। কাৰণ যিবিলাক সংজ্ঞা দিছে, সেই সংজ্ঞাবিলাকে আমাৰ আটাইবিলাক দিশ সামৰি ল'ব পৰা নাই। আৰু সেইবিলাক সংজ্ঞাত আধাৰত বৰ্তমান সাহিত্য বহুখিনি সাহিত্যৰ পৰা নাকচ হৈ যাব। গতিকে সেইকাৰণে আমাৰ বৰ্তমান সময়ত বিভিন্ন সাহিত্যবিলাকক ভ্ৰমণ সাহিত্য, কল্পবিজ্ঞান সাহিত্য ইত্যাদি ধৰণে ভাগ কৰি, ভ্ৰমণ সাহিত্য এনেদৰে ভাগ কৰি সাহিত্যক সুকীয়া কিছুমান ভাগলৈ ৰূপান্তৰিত কৰিছে। গতিকে আমি এইটো আলোচনাৰ পৰা ইয়াকে বুজি পালোঁ যে সাহিত্য বুলিলে আমি কিছুমান কিতাপক বুজি পাওঁ, যিবিলাক কিতাপত মানুহৰ আৱেগ অনুভূতিক এক সাৰ্বজনীন প্ৰকাশ ভংগী থাকে, য'ত সৰ্বসাধাৰণ মানুহে গ্ৰহণ কৰে। আৰু সাহিত্যই কেতিয়াও জ্ঞান দিয়াৰ উদ্দেশ্যটো জ্ঞান দিয়া নহয়, তাৰ পৰিৱৰ্তে নান্দনিক বা আৱেগিক বা অনুভৱ জীৱন অভিজ্ঞতাখিনিক প্ৰকাশ কৰে, আৰু সেইখিনি তেওঁলোকে গ্ৰহণ কৰা যি কলাসুলভ ৰচনা বা লেখা, তাকে আমি সাহিত্য বুলি কওঁ। গতিকে সাহিত্য বুলি ক'লে আমি সেইসমূহ ৰচনাকে বুজি পাওঁ, যিসমূহে মানুহৰ আৱেগ অনুভূতি কলাসুলভভাৱে প্ৰকাশ কৰি জনসাধাৰণৰ মাজত সেই নতুন ভাৱ জাগৰিত কৰে, আৰু যি ভাৱত প্ৰতিজন ব্যক্তিয়ে নিজস্বভাৱে সেই অনুভৱখিনি অনুভৱ কৰে বা সেই অভিজ্ঞতা লাভ কৰে, আমি তাকে সহজভাৱে সাহিত্য বুলি কওঁ বা ক'ব পৰা যায়। গতিকে আমি এই আলোচনাৰ পৰা ইয়াকে বুজি পালোঁ যে সাহিত্য বুলি ক'লে আমি যিখিনি সংজ্ঞা বিভিন্ন পণ্ডিতে দিছে, যদিও তাত ধুঁৱলি কুঁৱলি, তাৰ পৰা এটা কথা স্পষ্ট যে সাহিত্যই কোনো এক বিশেষ ব্যক্তিৰ অনুভৱ অভিজ্ঞতাক কলাসুলভভাৱে বিশেষ কৌশলেৰে যেতিয়া তেওঁ ৰচনা কৰে বা প্ৰকাশ কৰে, সেই প্ৰকাশ কৰা ভাৱ অনুভৱখিনি অন্য এজন ব্যক্তি বা অন্য এখন সমাজত যেতিয়া গ্ৰহণ কৰি সেই অনুভৱখিনি নিজৰ বুলি তেওঁলোকে মানি লয়, সেই তেনেধৰণৰ ৰচনাসমূহকে আমি সাহিত্য বুলি ক'ব পৰা যায়। গতিকে ইয়াৰ বিভিন্ন ভাগ আছে, সেইখিনি পৰৱৰ্তী আমি আলোচনাত সেইখিনি ক'বলৈ চেষ্টা কৰিম।
ইয়াত কেৱল চমুকৈ বিভিন্ন পণ্ডিত বা বিভিন্ন ব্যক্তি বা অভিধানত কি ধৰণে সাহিত্য শব্দটো সংজ্ঞাৰে বান্ধিবলৈ চেষ্টা কৰিছে আমি সেইখিনিয়ে চমুকৈ আলোচনা কৰিলোঁ। ধন্যবাদ।